সমাগত বহাগ বিহু বিহুক লৈ শিপিনীৰ পৰা বিহুৱতী ঢুলীয়া সকলোৰে মাজত ব্যস্ততা বাঢ়িছে। পিছপৰি ৰোৱা নাই লাহৰীঘাটৰ ৰঞ্জিত মেধিও। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ খহনীয়াগ্ৰস্ত অঞ্চলৰ উচ্চ শিক্ষিত এইগৰাকী শিপিনী যুৱক ৰঞ্জিত মেধি। হয়, ৰঞ্জিত মেধিয়েও সমাগত বহাগ বিহুক লৈ এনেদৰে ব্যস্ত হৈ পৰিছে তাঁতৰ শালত। ৰঞ্জিতৰ তাঁতশালৰ মাকুৰ খিটখিটনিয়ে কপাইছে চুবুৰী। এনেদৰে তাঁতশালত বিহুৱান বৈ এতিয়া ব্যস্ত হৈ পৰিছে যুৱকজন। 2014 চনতে স্নাতক ডিগ্ৰী লাভ কৰা ৰঞ্জিত মেধি নামৰ এই যুৱকজনে 12 বছৰ বয়সৰ পৰাই বৈ আহিছে তাঁত। এইবেলি বহাগ বিহুৰ বাবে এনেদৰে বৈ উলিয়াইছে ভমকা ফুলীয়া গামোচা। পিছে যুৱকজনে অকল গামোচাই নহয়, বিভিন্ন সময়ত চাদৰ, মেখেলা, চেলেং আদিকে ধৰি বিভিন্ন কাপোৰ বৈ আহিছে। উল্লেখযোগ্য যে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছতো কোনো ধৰণৰ সংস্থাপন লাভ কৰা নাই এইগৰাকী যুৱকে। সেয়েহে এতিয়া তেওঁ বয়ন শিল্পৰ জৰিয়তে নিজক স্বাৱলম্বী কৰি তুলিবলৈ সপোন দেখিও টকাৰ অভাৱত থমকি ৰ'ব লগা হৈছে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি জন্মভূমি তুলসীবৰী গাঁওখনৰ লগতে নিজৰো সৰ্বস্ব হেৰুৱাই 2016 চনত লাহৰীঘাটৰ গেৰুৱা আটিত বাস কৰিবলৈ লয়। সেয়েহে তেওঁ সহায়ৰ বাবে আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। ইফালে বৰ্তমান সময়ত বহিৰাগত গামোচা প্ৰচলনত চৰকাৰে বাধা আৰোপ কৰা কাৰ্যত সন্তুষ্টি প্ৰকাশ কৰে যুৱকজনে। লগতে জিলাই জিলাই থলুৱা শিপিনীসকলৰ বাবে এখন বজাৰ গঢ়ি তুলিবলৈও আহ্বান জনায়। বহাগ বিহুলৈ আপোনাৰ প্ৰস্তুতি কেনেকুৱা চলিছে? বহাগ বিহু এয়া গামোচা লগাইছোঁ আৰু এতিয়া অৰ্ডাৰ আহিছে, দিব লাগিব। এতিয়া অৰ্ডাৰ আছে 50খনমান। কিমানকৈ বিক্ৰী কৰিব পাৰিছে? ডাঙৰ ফুলৰবিলাক দৰা বনোৱা সেইবিলাক 1500কৈ কৰোঁ, আৰু যিবিলাক সৰু ফুলৰ সেইবিলাক 250, 300, 500 এনেকৈ কৰোঁ। বিগতৰ দিনৰ তুলনাত এইবাৰ কেনেকুৱা? এইবাৰ আহিছে অৰ্ডাৰ, কিন্তু মইহে দিব পৰা নাই ইমান। ববও মানে মোৰ মাজতে অসুখ হৈ গ'ল যে, অসুখৰ কাৰণে এতিয়া ইমান বব নোৱাৰোঁ। দৈনিক কেইখন গামোচা ফুলিব? সৰু ফুলৰ হ'লে 2-3খন পাৰি, আৰু দৰা বৰণৰ হ'লে 3 দিন লাগে বা 2 দিন লাগে আৰু এখনত। ইয়াতে আপোনাৰ খৰচ আৰু বৈ উলিয়ালে কিমানমান খৰচ পৰে? সৰু ফুলৰ যিবিলাক 200 টকা সেইবিলাক 200-250 সেইবিলাক 50-60 টকামান খৰচ হয়। আৰু যিবিলাক ডাঙৰ ফুলৰ সেইবিলাকত 300মান খৰচ হয় আৰু দৰা বৰ্ণবিলাকত। সেইখন গোটেইখন ফুলে হয় আৰু। সেইটো শুনি ভালে লাগিছে বাৰু, কিন্তু এতিয়া আমাৰ গামোচাবিলাকো ল'ব লাগিব ৰাইজে, তেতিয়াহে সেইবিলাকো চিনি পাব লাগিব। এতিয়া মানুহে এতিয়া কম দামত দোকানত গামোচা পায় সেইবিলাকহে কিনে, আমাৰবিলাক ল'বলৈ টান পায় দামটো দেখি। এতিয়া চৰকাৰে সেইটো ভালে কাম কৰিছে বাৰু আমাৰ শিপিনীখিনিৰ কাৰণে। মানে তেনেকুৱা এখন যদি বজাৰ ডিষ্ট্ৰিক্টত দি দিয়ে বোলে তাঁতশাল গাঁৱত বোৱা গামোচাবিলাক, তেতিয়াহ'লে ৰাইজে চব সেইখন বজাৰতে যাব কিনিবলৈ। তেনেকৈ যদি এটা চৰকাৰে যদি সুবিধা কৰি দিয়ে তেতিয়া আমাৰ ৰাইজৰ কাৰণে ভাল হ'ব আৰু। আপোনাৰ কিমান বছৰ ধৰি তাঁতশালৰ কামত ব্যস্ত হৈ আছে? মই 12 বছৰমানৰ পৰাই কাপোৰ বৈছোঁ। মোৰ বয়স যেতিয়া 12 বছৰ তেতিয়াৰ পৰাই বৈছোঁ আৰু এতিয়ালৈ বৈ আছোঁ। BA পাছ কৰিলোঁ, পঢ়ি শুনি একো এটা কৰিব নোৱাৰিলোঁ আৰু এইটোতে লাগিলোঁ জানো কাৰণে। সপোন আছে মই এনেকুৱা শাল আৰু 4খনমান বহাম বুলি সপোন এটা আছে, আৰু বেলেগ শিপিনীকো সংস্থাপন দিম। মোৰ ওচৰতে বোলো এটা ঘৰ বনাই ল'ম, আৰু আনিবলৈ হ'লে পইচাও লাগিব। সেই হিচাপে চৰকাৰীভাৱে কিবা সাহায্য লাভ কৰিছে নেকি? নাই, এতিয়ালৈ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, যদি পাৰে কিবা এটা সুবিধা কৰি দিয়ক আমাৰ শিপিনীসকলক, যদি পাৰে। লাহৰীঘাটৰ পৰা মেহবুব আনোৱাৰৰ ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।